Hi friends, good morning. আমাৰ বেটাক স্কুললে নিবলৈ জগাবলৈ কিমান দিগদাৰ। বেটিবা হলে উঠা। Assalamualaikum guys. মামিয়াকে ৰেডি কৰি স্কুল যাবলৈ আগফালে আগবঢ়াই দিছেহি। আমাৰ স্কুলত প্ৰে কৰা টাইম ফুল ভাল লাগে। বেটাহঁতক স্কুলত থৈ অকণমান দেৰি বহি কলনীৰ ভিতৰতে আপোনাৰ বজাৰ বুলি কেণ্টিন এখন আছে, তালৈকে আমি পেৰেণ্টছখিনি কেতিয়াবা চাহ খাবলৈ যাওঁ। আজি আকৌ তাত ঘটনা এটা ঘটিলে। মানুহ এজনৰ ভৰিত সাপে মেৰিয়াই ধৰা বুলি হুলস্থুল হৈ গ'লগৈ। তাকে চব দৌৰা দৌৰিকৈ বাহিৰলৈ ওলাই আহিছোঁ। পাছত গম পালোঁ সাপ নহয় মেকুৰী আছিলে। ভৰিত পিপিয়াই দিয়াৰ কাৰণে সাপ বুলি ভাবি ভয় খালে। চবেই হাঁহি হাঁহি ক'ব নোৱাৰা হৈ গৈছে। বেটাই আজি ঘৰলৈ ফ্ৰেণ্ডৰ লগত খোজকাঢ়ি যাম ক'লে। তাকে আমি খোজকাঢ়ি আহি আছিলোঁ। ওপৰ নাজিৰাত ছট পূজাৰ কাৰণে বৰ ধুনীয়াকৈ সজাই থৈছিলে, বৰ ভাল লাগিছিলে দেখি। অকল বদমাছি হে না ব'লা। দুয়োটাই ৰাস্তাটোত ইমানেই বদমাছি কৰি কৰি গৈছে, তাৰপাছত দুয়োটাই এৰিয়ে নিদিয়ে। বেটাৰ ফ্ৰেণ্ড আয়ান, সি তাৰপাছত ঘৰলৈ নগ'লে। অকণমান দেৰি বেটাৰ লগত খেলিলে এঘণ্টামান, তাৰপাছত ঘৰলৈ গৈছে। বাপেক পিতেকে চানা খাই আছিলে, চানাৰ মাজতে বাপেকক পিতেকে জলকীয়া খুৱাই দিলে। মই মোবাইল চাই আছিলে, গমেই নাপালোঁ। খুৱাই দিলি চাগে যা আবু গতি যাবি যা। জলকীয়া কেলে খুৱাই দিলা? হাই হা আবু নোৱাৰে ন জলকীয়া খাবলৈ মনে মনে। আৰু তুমিও কম নহয়, সি জলকীয়াটো খুৱাইছে তুমি নাই দেখা নি? তুমি ক'ব লাগিছিলে আবু জলকীয়া হয় বুলি। আবুক বুটটো বনাই দিলা, আকৌ জলকীয়া খুৱাই দিলা। মই তোমাক বিস্কুট এটা কৰি দেখাম। সেইটো বহুত ধুনীয়াকৈ বহি বহি চাই থাকিবা পকৰ্ণ লৈ দেই। মজাও লৈ ল'বা।
মই ভাত খাই এতিয়া শুওঁ আপোনালোকে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব লাইক কৰিব আকৌ গুড নাইট আসসালামু আলাইকুম